নমস্কাৰ বন্ধুসকল, এতিয়া মোৰ লগত আপোনালোকে চাই আছে এচি এডুকেয়াৰ ইউটিউব চেনেল। আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো কোভিড-19 ই-পাছৰ বিষয়ে জানিবলৈ। আমি সকলোৱে জানো গোটেই দেশজুৰি কোভিড-19 লকডাউন চলি আছে। আমি সকলোৱে ঘৰতে থাকিব লাগে। তথাপিও কিছুমান আমাৰ অপৰিহাৰ্য কাম কাজ আছে, যিবোৰৰ কাৰণে আমি বাহিৰলৈ ওলাই যাবই লাগিব। আৰু যাবলৈ হ'লে আমি আমাৰ নিজৰ মতে ওলাই যাব নোৱাৰোঁ। চৰকাৰৰ পৰা আগতীয়াকৈ আমি পাৰ্মিশ্যন ল'ব লাগিব। আৰু সেই পাৰ্মিশ্যন আপোনালোকে কেনেকৈ ল'ব? চৰকাৰে এটা সুবিধা কৰি দিছে, আপোনালোকে ঘৰত বহিয়ে ল'ব পাৰিব এই পাৰ্মিশ্যন আপোনালোকৰ মোবাইলৰ পৰা। আৰু কেনেকৈ ল'ব এই পাৰ্মিশ্যন তাৰ বিষয়ে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে চেনেলটোত নতুন, তেতিয়াহ'লে চেনেলটোত এটা ছাবস্ক্ৰাইব দিব, ভিডিঅ'টোত এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আৰু পলম নকৰাকৈ আমি আগুৱাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি চাৰ্চ বাৰত টাইপ কৰিব covid19.assam.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এণ্টাৰপ্ৰাইজ অ'পেন হ'ব। গভৰ্ণমেণ্ট অফ আছাম কোভিড-19 বুলি এটা পেজ অ'পেন হ'ব। সেই পেজত আপোনালোকে এপ্লাই ই পাছ তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এপ্লাই ফৰ ই পাছ এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। তাতে আপোনালোকে কি কৰিব, আপোনালোকৰ ফুল নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল আইডি, টাইপ অফ এপ্লিকেণ্ট আপুনি গভৰ্ণমেণ্ট নে প্ৰাইভেট আপুনি ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ হাউচ নাম্বাৰ, লেণ্ডমাৰ্ক, ভিলেজ, ডিষ্ট্ৰিক্টটো আপুনি ছিলেক্ট কৰিব, পুলিচ ষ্টেচনটো দিব, তাৰপিছত পোষ্ট অফিচ দিব, ব্লক দিব। দিয়াৰ পিছত আপোনালোকে কোনটো ভেহিকেল লৈ যাব, ভেহিকেলৰ নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, ভেহিকেল টাইপছটো দিব, 2 হুইলাৰ হয় নে 4 হুইলাৰ হয় টাইপছটো দিব, জাৰ্ণি টাইপটো দিব। তাৰপিছত আপোনালোকে নাম্বাৰ অফ পেচেঞ্জাৰ, কেইজন মানুহ যাব গাড়ীটোত সেইটো দিব। তাৰপিছত আপোনালোকে পাছ ডেটটো দিব, কিমান ডেটৰ পৰা আপোনালোকে আৰম্ভ কৰিছে পাছটো আৰু কিমান তাৰিখলৈকে পাছটো থাকিব লিখিব। আৰু ফৰ্মটো দিব ক'ৰ পৰা। তাৰপিছত দিব আপোনালোকে ক'লৈ যাব। তাৰপিছত পাৰ্পছ অফ ট্ৰেভেল, ইয়াতে আপোনালোকে গভৰ্ণমেণ্ট হয় নে মেডিকেল হয় নে আদাৰ এচেঞ্চিয়েল হয়, এইবোৰ আপোনালোকে যিকোনো এটা দিব পাৰে। তাৰপিছত আপোনালোকে ৰিমাৰ্কছটো লিখিব। ৰিমাৰ্কছ কিহৰ কাৰণে আপোনালোকে জাৰ্ণিটো কৰিব। লিখি কিনে আপোনালোকে কি কৰিব, আকৌ ইয়াতে ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিব। ইয়াতে ডিষ্ট্ৰিক্টটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত এগ্ৰিত ক্লিক কৰি আপোনালোকে কেপচাৰটো ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত পেজটো লোডিং হ'ব। লোডিং হৈ কিনে এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। আপুনি পেজটো আকৌ এবাৰ চাই ল'ব। চাই কিনে আপুনি কি কৰিব, এটাচ এনেক্সাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছ বিচাৰিব। আইডেণ্টিটি প্ৰুফত আপুনি কি দিব। ইয়াতে আপোনাৰ অপশ্যন যিকেইটা আছে তাৰ পৰা আপুনি কপি অফ পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, কপি অফ পাছপৰ্ট, ভোটাৰ আইডি যিকোনো এটা দিব। তাৰপিছত আপুনি ইয়াতে আপলোড কৰিব। ফাইলত যাব, তাৰপিছত আপুনি ছাপৰ্টিং ডকুমেণ্টছত যাব। ছাপৰ্টিং ডকুমেণ্টছত গৈ আদাৰ ছাপৰ্টিং ডকুমেণ্টছ দি দিব। দি কিনে আপলোড দি কিনে আপুনি ছেভ এনেক্সাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো লোডিং হৈ ছাবমিশ্যন ৰিচিপ্টটো পাই যাব। ধন্যবাদ।